আমি দেখিছো না ইয়াত গেছ এটা আছে যোনটো যে নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে। আমি মানে আজি এটা মকডিল কৰিব ওলাই আছোঁ। মকডিলটো হৈছে আপোনাৰ ডিব্ৰুগড় মেডিকেল কলেজৰ BSc নাৰ্ছিং চেণ্টাৰত। তাকে অলপ কিছু অংশ আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইফালে চাওক, আমাৰ গাড়ী ৰেডি হৈ আছে। আমাৰ গোটেই টিমটো আমি উঠি লৈ যাত্ৰা আৰম্ভ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ ফ'ল' কৰি ল'ব। বলক তেতিয়াহ'লে আমি যাত্ৰা আৰম্ভ কৰোঁ। ভাই চাই দে এইটো আমাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ টিমটো ক'ত আছে? আমি আছোঁ। এই মেম এটা পাতি লৈ যাওঁ। Ivy.
এইটো আমি দেখিছোঁ না, ইয়াত গেছ এটা আছে, জুইটো যে এই গেছত আঙুলিটো এনেকৈ লগাই দিব লাগে। সহায় কৰিব লাগে। মাৰিলে নহ'ব। এতিয়া এই গমটো আছে নহয়, গমটো মই মাৰি অলপ সময়হে লাগিব। মানে এইটো লিংকেজিং চিষ্টেমৰ মেকানিজমত কাম কৰি থাকে। ইহঁত মানে পানীটো ঢালিলে পানীটো হেভিয়াৰ পেট্ৰল তলত গুচি যাব, পেট্ৰল ওপৰত তাপি আছিলে আকৌ আহি যাব। এতিয়া মই ফোনটো ইউজ কৰিছোঁ মানে এইটো
মেকানিজমটো এইটো হালকা মানে প্ৰপাৰ্টিটো হালকা হয় মানে পেট্ৰলতকৈ হালকা হয় কমটো কম লৈছে কমটো হালকা সেইকাৰণে ওপৰতে আহি গ'ল ওপৰতে মানে ছাৰ্ফেচ এৰিয়া যদি কাভাৰ কৰিলে কাভাৰ কৰাৰ লগে লগে অক্সিজেনৰ চাপ্লাই যোনটো হৈ আছিলে অক্সিজেনৰ চাপ্লাই সি পোৱা নাই অক্সিজেনৰ চাপ্লাই নোপোৱাৰ কাৰণে সি লিকুইড ফায়াৰ কাৰণে এইটো কৰি আছে এইটো কাৰ্বন ডাই অক্সাইড এক্সটিংগুইশ্বাৰ আৰু ডিচিপি এক্সটিংগুইশ্বাৰ যে আপোনাৰ তাত জ্ঞান আছে যিকোনো ফায়াৰ ইনিচিয়েল ফায়াৰত ইউজ কৰিব পাৰিব কিন্তু তাৰ ডিফাৰেন্সটো কি হয় এইটো কাৰ্বন ডাই অক্সাইড গেছ হয় এইটো ক্লিন এজেণ্ট হয় এইটো ড্ৰাই কেমিকেল পাউডাৰ বস্তুটো আপোনালোকে জানে নহয় জানো একবাৰ যদি এক্টিভেশ্যন কৰি দিওঁ এইটো এৰিয়াটো পূৰা পাউডাৰ কৰা কৰি দিব মানে লেতেৰা কৰি দিব লেতেৰা কৰিলে আকৌ চাফা কৰিব লাগিব কিন্তু জুই লাগিলে উপায় নাথাকিলে আৰু ইউজ কৰিবই লাগিব নহয় জানো কিন্তু এইটো ইউজ কৰিলে ক্লিন এজেণ্ট হয় মানে কম্পিউটাৰ লেবৰ ইলেক্ট্ৰিক গেজেটত বা নিজৰ কিচেন এৰিয়াত কিবা যদি আপুনি জুই লাগে এইটো বস্তু ইউজ কৰিলে ভাল হয় এইটো কিচেন ফায়াৰ হয় কাৰ্বন ডাই অক্সাইড এক্সটিংগুইশ্বাৰ এইটো ক্লিন এজেণ্ট মই এবাৰ ইউজ কৰিলোঁ যোনটো অক্সিজেন চাপ্লাইটো সি কাট অফ কৰি দিলে স্মুডাৰিঙৰ পৰা কাট অফ কৰি পেলাই জুইটো কণ্ট্ৰল কৰিলে আকৌ জুই কণ্ট্ৰল হোৱাৰ লগে লগে কি হয় এৰিয়াটো চাফ হৈ থাকে ৰুমৰ ভিতৰত যদি আন্ধাৰ ৰুমৰ বা কিবা কনফাইন ৰুমত যদি জুই লাগে আপোনালোকে এইটো ইউজ কৰি কাৰ্বন ডাই অক্সাইডৰ কনচেনট্ৰেশ্যনটো বেছি হ'লে আমি ছাফকেশ্যন হৈ যাব সেইকাৰণে আমি ইউজ কৰোঁতে অলপ ডাঙৰ এৰিয়া হ'লে এনেকুৱা জেগা হ'লে যিমানকৈ মাৰিলে ইয়াৰ কোৱান্টিটিটো কম আছে না কনচেনট্ৰেশ্যনৰ ওপৰতে হয় যদি কনচেনট্ৰেশ্যন তাৰ বেছি হ'ব তেতিয়া আমাৰ ছাফকেশ্যন হ'ব ইয়াৰ কনচেনট্ৰেশ্যনটো এটমস্ফিয়াৰিক এয়াৰৰ কনচেনট্ৰেশ্যন বেছি হয় তেতিয়া আমাৰ ছাফকেশ্যন নহয় গম পাইছে এইটো হেণ্ডেল হয় এইটো ডিছচাৰ্জ হয় মানে ইয়াৰ পৰা এনেকুৱা প্ৰেছাৰাইজ গেছ আহিব কামটো কৰিব লাগিব এইটো তাৰ কেপেচিটিবিলাক আছে এইটো 4.5 কেজি 2 কেজিও আছে ঘৰৰ কিচেনৰ কাৰণে আপোনালোকে এইবিলাকো আছে 1 কেজিও আছে ইয়াৰ অপাৰেশ্যনৰটো কি হ'ব এইটো ইয়াত সদায় ছেফটি পিন থাকে ছেফটি পিন থাকে এই ছেফটি পিনটো ওলাই দিব লাগিব ছেফটি পিনটো ওলাই দিয়াৰ লগে লগে এইটো হয় এইটো ভাল হয় অ'পেন আৰু ক্ল'জ ভাল এইটো অ'পেন কৰিবলৈ কাৰণে কি কৰিব লাগিব এণ্টি ক্লকৱাইজ এনেকুৱা প্ৰেছ কৰি পেলাই ঘূৰাই দিলে অ'পেন হৈ যাব আজি কেনেকৈ লাগিলে মক ড্ৰিলটো চাই ডিজাষ্টাৰ মেনেজমেণ্ট এনেকুৱা ক্ৰাইচিছ আহিলে কৰিব পাৰিবা নাই কিয় ক'লে কি কৰিবা বুজি পালা কেনেকৈ ৰেস্কিউ কৰিলে কেনেকৈ চাৰ্চ কৰিলে কেনেকৈ ইভাকুৱেট কৰিলে ফায়াৰ হ'লে কি কৰিলে ফায়াৰ এক্সটিংগুইশ্বাৰ আমাৰ হোষ্টেলত আছেনে নাই চ' আমাৰ এইটোত গোটেই ডেমনষ্ট্ৰেশ্যনটো কৰিলে আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম তেওঁলোকক এটা ডাঙৰ বহুতখিনি সময় দি আমাৰ মাজত আহি ইমান সময়ৰ পৰা আজিয়ে নহয় তেওঁলোকে কালিও আহিছে তাৰ আগতেও এদিন আহিছে গতিকে বহুতখিনি তাৰ কাৰণে মই ইনস্পেক্টৰ হুকুম ছাৰ ৰহমান ছাৰক অশেষ ধন্যবাদ জনাইছোঁ বেছি দেৰি নকৰোঁ আপোনালোকে গোটেইখিনি আমাক খুব ভালকৈ দেখালে তাৰ কাৰণে আমাৰ ফালৰ পৰা মেডাম আমি সকলো ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকক এখন আমাৰ অসমীয়া মৰম হিচাপে গামোচা এখন দি আপোনালোকক সমৰ্থন দিলোঁ তুমি ইনস্পেক্টৰ ছাৰক পিন্ধাব আমাৰ প্ৰিন্সিপাল মেমে ER moment